বহুত দিনৰ মূৰত মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যাম ভৈৰৱকুণ্ড, আহি আছে লগৰ কেইজন। আৰু আপোনালোকেতো মোক চিনিয়ে নাপায় চাগে ন, যিহেতু মই বেছি ব্লগ নিদিওঁ সেইটো কাৰণে। আৰু এতিয়াৰ পৰা দিবলৈ ট্ৰাই কৰি ময়ো ভাবি আছোঁ, সৰু সৰু মুমেণ্টবোৰ কেপচাৰ কৰি ৰাখিব পাৰিলে ভাল। আগতে মই যিমান পাৰোঁ ফটোৰ ধাৰা কৰিছিলোঁ আৰু, কিন্তু এতিয়াৰ পৰা ভাবিছোঁ আৰু ফটো নকৰোঁ, কেতিয়াবা ডিলিট হৈ যায়। সেইকাৰণে ভ্লগে বনাই থৈ দিম, ইউটিউবত যেতিয়া মন যায় চাই থাকিম আৰু নিজে চাবৰ কাৰণে। এতিয়া যাওঁ বলক, দেৰি হৈছে। ঘৰৰ পৰা ওলালোঁ, খুব চিম্পলকৈ ওলাইছোঁ যিহেতু বহুত গৰম, একো বেছি কৰিব নোৱাৰি, পিন্ধিবও নোৱাৰি। ছিংগল মানুহটো, তাৰপিছত এইফালে চবে বিয়া চিয়া পাতিলে লগৰবোৰে, এতিয়ালৈকে ছিংগল হৈ আছে। ভৈৰৱকুণ্ড গৈ আছোঁ আমি বহুত দিনৰ পিছত। ডাঙৰ এতিয়া অলপ বজাৰ চজাৰ কৰিবলৈ নামিছোঁ, ৰৌতা পাইছোঁ এতিয়া, যাম আৰু আগলৈ। এয়া ৰৌতাত আমি অকণমান বজাৰ কৰি ল'লোঁ। তাত যিখিনি প্ৰয়োজনীয় বস্তু, যিহেতু তাত নাপাবও পাৰোঁ, সেইকাৰণে আমি লৈ ল'লোঁ। আমি বজাৰ কৰি আছোঁ, প্ৰায় হ'লেই আৰু বজাৰ। আমি মানে ঘৰৰ পৰা ভাবিছোঁ কি আমি তাতে বনাই খাম বুলি, এনেই বনাই নাখালে তাতে ৰেডিমেড পাই বাৰু কিবা কিবি, কিন্তু আমি ভাবিছোঁ বনাই খাম আৰু সেইকাৰণে আমি হেতা আনিব পাহৰি গৈছোঁ, খৰচা। এতিয়া সেয়া আনিবলৈ, মানে সেয়া ল'বলৈ দোকানত সোমাইছোঁ। সেয়াই আৰু, ঘৰৰ পৰা পাহৰি গ'লে এনেকুৱাই হয়। এনেকৈ কেতিয়াবা লগৰবোৰৰ লগত ওলাই যাব লাগে, যাতে মনবোৰ ভাল হয়, খোলা হয়, আৰু যাতে দুটামান কথাও পাতিব পাৰোঁ। এনেকৈ কথা পাতি পাতি আমি গৈ পালোঁগৈ ভৈৰৱকুণ্ড। এইটোৱে আছিল আমাৰ ডেষ্টিনেশ্যন ভৈৰৱকুণ্ড। কি ধুনীয়া ঠাই, মই কেনেকৈ ক'ম আপোনালোকক। ইমান বতাহ, ইমান এটা পিচফুল ঠাই। অ' ফাইনেলি আমি মাজতে আহি গৈছিলোঁ ডিচেম্বৰত ন, ডিচেম্বৰ 18 তাৰিখে আহিছিলোঁ। আৰু এতিয়া আহিছোঁ, মানে মোৰ শাৰীৰ লগত এই জেগাখিনি ধুনীয়াকৈ মেচ কৰিছে। মই এবাৰ বেক কেমেৰা দি দেখুৱাই দিওঁ ৰ'ব। এই জেগাটো বহুত ধুনীয়া, চবফালে দেখাই দিয়ে না। কাম কৰা, কাম কৰা। হা? বেলেগে জুই বনোৱা জেগা আছে, খৰি ভাবি তাত অলপ অলপ দিয়ে কাম কৰা। এনেকুৱাটা শান্তি পাইছোঁ নহয় মই মনত, ঘৰত একো কাম নকৰে, আজি ইয়াত সেই খৰি বুটলিছে, বজাৰ কৰিছে। অহ, পুৰা শান্তি আৰু মোৰ আজি। তাত গৈ পাই আমি অলপ সময়ো ৰখা নাই, চিধা পাতি পাৰি লৈছোঁ, আৰু যিখিনি দৰকাৰী সেইখিনি পটককৈ কাট কৰি লৈছোঁ। এতিয়া পিঁয়াজটো আমাক লাগিবই, সেইকাৰণে মই আৰু আতৰণীয়ে মিলি পেলাই গোটেইখিনি কাটি ল'লোঁ। তাই বাকলিখিনি গুচাই দিছে আৰু মই কাটি দিছোঁ পটাপটকৈ, আৰু তাৰপিছত জুই জ্বলোৱা কাম আৰম্ভ কৰি দিছোঁ। যিহেতু আমাৰ গৈ পাওঁতে বহুতেই বেছি দেৰি হৈ গৈছে, সেইকাৰণেও ৰখি থাকিবলৈ সময় নাই, লগালগ কাম আৰম্ভ। জুই জ্বলি গ'ল সেইফালে, এতিয়া আমাৰ মাংস বনোৱাহে কথা আৰু। সেইয়া পিছফালে। মই পিছে অকলে ৰান্ধনি নহয় দেই, গোটেইকেইজনে মিলি পেলাই বনাইছোঁ। মানে হাত বহুতকেইখন, আৰু প্ৰথমতে তেল দি লৈছোঁ। ৰেচিপি নিচিনাই হৈ গৈছে দেখোন। ৰেচিপি নহয় পিছে, ইফালে তেলতে পিঁয়াজ দি দিছোঁ, আৰু লগতে আমাৰ ৰান্ধনীয়ে আটয়ে ৰান্ধি আছে, আৰু আমি হেল্প কৰি দিছোঁ। এয়া জলকীয়া দেখিছেনে, ইমানখিনি জলকীয়া দিছোঁ, হ'লেও মাংসত জ্বলা নহ'ল, কি যে হ'ব। তাৰপিছতে লগালগ দিছোঁ বিলাহী, পিছে সেইখিনিলৈকে মই কৰিলোঁ। আকৌ মছলাখিনি বেলেগে দিলে, কিবাখিনি বেলেগে দিলে, সেনেকৈ মানে পূৰা মাংস আমাৰ ৰেডি হৈ গ'ল। এতিয়া আমাৰ মাংস বনি আছে। দোকানৰ পৰা জাষ্ট কিনি আনিছোঁ হেতাখন, সেইকাৰণে আপোনালোকে ঘৰৰ পৰাই চব লৈ আহিব আৰু। আমাৰ যিহে যোগাৰ হৈছে। ইয়াতে বাথৰুমো আছে আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াতে মানে গোটেইখিনি সুবিধা আছে, আৰু ওচৰতে সেয়া দোকানো আছে এইবিলাক, য'ত আপোনালোকে কিবা জৰুৰী বস্তু ল'ব পাৰে আৰু। এইবোৰ বাথৰুম। কেতিয়াবা অলপ যান্ত্ৰিকতাৰ পৰা আঁতৰি একেবাৰে প্ৰাকৃতিক পৰিৱেশৰ লগত থাকি চাবচোন, বহুত বেছি ভাল লাগে আৰু বহুত শান্তি পোৱা যায়। লৈ লোৱা, একেবাৰে গৰম। আমাৰ মাংস প্ৰায় হ'বই আৰু এতিয়া। এয়া অলপমান পানী ঢালি দিছোঁ, বেছি শুকান হ'লে আকৌ দিগদাৰ নহয়, অলপ গ্ৰেভিটো থাকিব লাগে, তেতিয়া ভাতৰ লগত সানি খাই মানে বেলেগ মজা লাগে। ছানগ্লাছযোৰ পিন্ধি লৈছোঁ, কাৰণ ৰ'দ থাকোঁতে কেইখনমান ফটো উঠি ল'ব লাগিব, নহ'লে সন্ধিয়া আৰু মোৰ ছানগ্লাছ পিন্ধি লাভ নাই, মানুহে পাগল বুলি ভাবিব। হয়নে নাই কচোন?
মোৰ পিছফালে চাওক ৰাইজ, ভৈৰৱকুণ্ড আটাইতকৈ ভাল লগা বস্তুটো যাৰ কাৰণে নেকি মানুহে আহে ভৈৰৱকুণ্ড, এই নদীখন। পানী দেখিছে কিমান ধুনীয়া এটা হেৰি মানে কালাৰটোৰ কথা কৈছোঁ, কি মানে মুখতে ফুটি উঠা নাছিলে। কোনে কোনে ভৈৰৱকুণ্ড আহিছে মোক কমেণ্ট কৰি জনাবচোন। এই এখেতে গ'ল সিফালে পানী আনিবলৈ, ময়ো যাওঁ ৰখক অকণমান, ভয়ো লাগে নহয়। মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই, কিন্তু ই মানে মোক জবৰদস্তি ইয়াৰ পৰা লৈ যাব ধৰিছে। ইয়াত মোক বহি থাকিব দিয়া নাই বাৰু। এতিয়া যাওঁ, পিছলৈ আৰু আহিম চাগে অকণমান। বহুত ভাল লাগিছিলে ইয়াত বহি, কি ধুনীয়া বতাহ, ঠাণ্ডা পানী, এটা কম্বিনেশ্যন হৈ গৈছে মানে। এইফালে হৈ আছে গাহৰি, যিটো আমি দুজনীয়ে নাখাওঁ, সিহঁতৰ কাৰণে সিহঁতে বনাই লৈছে। ইমান ধুনীয়াকৈ যে বতাহৰ দিছে নহয়, মই মানে আপোনালোকক বুজাব নোৱাৰোঁ কেনেকুৱা এটা ভাল লাগিছে ইয়াত বহি। এনেকুৱা লাগিছে যে মই গোটেই জনমলৈ ইয়াতে বহি ৰ'ম, ইয়াতে যেন থাকি থাকিম মানে গোটেই জনমলৈ, তেনেকুৱা লাগিছে মানে। আৰু আই এম চিয়'ৰ যে আপোনালোকৰো তেনেকুৱাই অনুভৱ হ'ব ইয়াত আহিলে। এয়া আমাৰ ব্ৰইলাৰখিনিৰ ফাইনেল লুক। মানে দেখিবলৈতো ধুনীয়া হৈছেই, লগতে খাবলৈ যে কেনেকুৱা ধুনীয়া হৈছিল ন, কেনেকৈ ক'ম মানে, এতিয়া ভিডিঅ' এডিট কৰি থাকোঁতেও লোভ লাগি গৈছে। টোপনিয়াই বহি আছোঁ আৰু ভাত দুবিধ মাংস আছিলে, গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসটোতো ফাৰ্ষ্টতে বনালোঁ, এতিয়া গাহৰি মাংসটো হ'ল, আমি বনোৱা নাই। আৰু তাৰপিছত এতিয়া ভাতটো বহাই দিছে, ভাত হ'লে খাওঁ আৰু, মানে খালেহে ভাল লাগিব, যিহেতু ৰাতিপুৱাৰ পৰা একো এটা পেটত পৰাই নাই, দুপেকেট মাত্ৰ কুৰকুৰি খাইছোঁ। খানা হৈ গ'ল ৰেডি, এতিয়া আপোনালোকক মই ৰিভিউটো দি আছোঁ, ৰ'ব। বঢ়িয়া। কেনেকুৱা হৈছে তোমালোকৰটো? আমাৰ গাহৰি ফেণ্টাষ্টিক। কোনে বনাইছে? গাহৰি বনাইছে অনঙ্গ মোহন দাস, ভাত বনাইছোঁ বিকাশ মেধি, আৰু ই যোগাৰ কৰিছে আমাৰ নাথ যোগাৰ কৰিছে। মই পইচা দিছোঁ। অকল খালেইতো নহ'ব, ধোৱা পখলাটো কৰিব লাগিব ন, সেইখিনি কোনে কৰিব? ইহঁত তিনিজনেই লাগি গ'ল, চাওকচোন দেখিবলৈ ইমান যে হাঁহিছে নহয় সিহঁতে। এইফালে আকৌ ওচৰতে আৰু এখন নদী, মানে ভৈৰৱকুণ্ডতে হয়, সেইখন নদীৰ পৰা অকণমান এইখিনিতে, ইয়াতে আকৌ ইহঁতে গা ধুইছে ইমান ঠাণ্ডাখনত। আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ দেই, নৈখনৰ কাষতে বহি লৈ। আশা কৰিলোঁ আপোনালোকৰ চাই ভাল লাগিল। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়াৰ পৰা আপোনালোকে মোক চিনি পোৱা হ'ব আৰু, কাৰণ মই সদায় ভিডিঅ' দিম যে। আজিলৈ আহিছোঁ, বাই।